নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত আজি মই ব্লগ এটা দিবলৈ আহিছোঁ। ব্লগ বনাবলৈ টাইম পোৱা নাছিলোঁ। মাতিছে নেকি? মই আছোঁ ঠাকুৰকুছিত, এটা খুব সুন্দৰ বিহু গানৰ শ্বুটিঙত আহিছোঁ। চ' গানটো হৈছে বৰ্ণালী কলিতাৰ এটা খুব সুন্দৰ বিহু। আমি শ্বুটিং দেখাই যাম, কোন কোন আছে হাতত জেতুকা, যিহেতু বিহু গান চাই থাকক। চ' ফাৰ্ষ্টতে আমি কৰি লওঁগৈ ড্ৰেছ, তাৰপিছত আমি কৰিম মেকআপ। গানটোত কোন কোন আছে মই চব দেখাই যাম আপোনালোকক, চাই যাওঁ। মেকআপ ডান। চ' এতিয়া শ্বুট হ'ব আৰু ভাতটো খাই লওঁগৈ। এৰাই গৈছে নিবলৈ চেষ্টা। চে হাই। হাই। ঐ চাওঁ এইফালে, চে হাই। এইফালৰ পৰা আন্ধাৰ আহিছে, মেকআপ হোৱাই নাই, আধা মেকআপ। ঐ পাপু, ব্লগ বনোৱা নাই নেকি? মেকআপৰ ল'ব লাগিছিলে আকৌ, আমাৰ পূজাই মেকআপ লৈ আছে। মই বনাই আছোঁ ব্লগ। এইফালৰ পৰা আন্ধাৰ, এইফালে ঘূৰা। এইটো আমাৰ পাপু, লম্বি, চবে চিনি পায়ে। একদম হাতৰ ফালি থাকে কিন্তু দেই। হাতৰ কথা, হাতৰে পাই গৈছো, কিন্তু আমি পাই গৈছো হাতৰ। এইফালে পৰা পোহৰ, এইফালে তাইও আছে আজি হিৰইন। হেল্ল' ব্লগ ব্লগ য়েছ, ব্লগ বনাই আছা নেকি? য়েছ। নমস্কাৰ, মোৰ নাম শ্ৰী চৌভিকাশ কোৱা। মোক কোনেও চিনি নাপায়, মোক অকণমান নাপায় আৰু পুৰা আজি ডেন্স কৰিব পুৰা এহেঁতি, তাকে চাবলৈ মই আহিছোঁ। চাবলৈ আহিছা ন? মই জাষ্ট তোমালোকৰ আমি কম্পিটিশ্যন কৰিম ন? আমি কোনে ভাল নাচো কম্পিটিশ্যন কৰিম। এইফালে বিচাৰক আহিছে। এয়া আমাৰ ছোৱালী হোলী বহুত খেলিছিলে, যোৱা নাই। এপাক দুপাকে হ'ব নি? শ্ল' হৈ পেলাই এপাক ফাষ্ট ঘূৰিলে হ'ব নেকি? টি ব্ৰেক, জুচ, চাহ চব খাই আছে। চ' আমাৰ আজি একদম সুন্দৰ গীতটিৰ কোৰিঅ'গ্ৰাফাৰ ভাল লাগে। আজি বৰ্ণালী বাৰ খুব ধুনীয়া এটা বিহু গীত, গাভৰু বিহু। আমি ইয়াত বহুত গৰমৰ মাজত গুৱাহাটীৰ ঠাকুৰকুছিত শ্বুটিং কৰিবলৈ আহিছোঁ। এতিয়াও 40% গৈছেহে, 60% আছে। আশীৰ্বাদ কৰিব দিনটো আৰু ৰাতি 10-11টাৰ ভিতৰত যেন আমি কমপ্লিট কৰিব পাৰোঁ। সকলোকে শক্তি দিয়ক। বহুত চাট আছে একদম। ছাৰ মানে মোৰ একদম সৰুৰ পৰা টিকলুৰ পৰা গুৰু হয়, একদম টিকলুৰ পৰা পাইছে। দেৱিকা ৰাণী সৰুৰ পৰা পাইছোঁ, সৰুৰ পৰা জাজ আছিলোঁ। আজি সেই গাভৰু হোৱাৰ পিছত আজি পাইছোঁ। আগতো পাইছিলোঁ দুদিনমান আগতে, কিন্তু আজি বিহু সাজত আজি পাইছোঁ। চ' শ্বুটিং চলি আছে, এইফালে ফটো শ্বুটো চলি আছে। এয়া আমাৰ বৰ্ণালী বা আকৌ দেখাম। চাহ ধুনীয়া আহিছে। এইফালে কেনেকুৱা লাগিছে নাচি? মোৰ আইলেছ আছে, আহি গৈছে। মেকআপ আৰ্টিষ্ট মাতো খুলি গ'ল। এটা চকু বহুত ভাল লাগিছে আৰু বহুত কষ্ট হৈছে, বহুত ভাগৰ লাগিছে। বহুত নচুৱাইছে, ৰাতিপুৱাৰ পৰা নচুৱাই আছে, এতিয়ালৈকে 1 ছেকেণ্ডো ৰখিব পৰা নাই। বহুত ভাগৰ লাগিছে। পানী লাগে। ইমান দামী মোবাইল লৈ আছা তুমি? বা হাই, পাপু এণ্ড পূজা ব্লগ ডবল আছে ন? আৰু এটা আছে, পূজা ডেকা ৰজা বুলি আকৌ এটা আছে। তিনিটা আছে। চিন্তা নাই। আৰু এটা নাজানা, সেইটো হিন্দী। হাম বলতে কি গোটেই নাচনীবিলাক মই এংকৰ কৰি দিছোঁ। তোমাৰ
অই গোটেই নাচনি অলপ ভাগৰুৱা হৈ পৰিছে ভাগৰুৱা হৈ পৰিছে এইফালে আমাৰ মেইন মানুহ এইফালে আমাৰ মেইন মানুহ আমাৰ দেৱিকা ৰাণী আচ্ছা নমস্কাৰ নমস্কাৰ আমাৰ দিনত শ্বুটিং খতম হৈ গৈছে এতিয়া নাইট শ্বুট আছে পুৰা লাইট চাইট ফিট হৈ গ'ল গোটেই পৰিৱেশটো দেখাইছোঁ আপোনালোকক এয়া 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 নাচনি এয়া আমাৰ ছাৰে মাতি আছে এতিয়া ৰাতি অলপ শ্বট আছে তাৰপিছত খতম হ'ব গাভৰু বিহু চবকে দেখালো আৰু মেইন মানুহগৰাকীয়ে থাকি গৈছিলে দেখাবলৈ নোপোৱা নেকি হাতৰ চাওঁ আৰু সেইদিনাখনৰ আনচাৰটো মই পোৱাই নাই লাষ্ট যিটো দিলা সেইটো আনচাৰটো মই পোৱাই নাই কৈ দিব লাগিব ন আজি মই হাতৰ এটা আপোনাক সুধিব পাৰিলোহেঁতেন সুধিব মই একদম গাধি সেইটোত কিন্তু পাপু আৰু পূজাক মই সুধিলো পাৰিলে ন একদম টেলেণ্ট আছে গুড ষ্টাডি চ' গানটোৰ বিষয়ে অলপ গানটো হৈছে গাভৰু বিহু আৰু গোটেই গাভৰুবিলাক ওলাইছে তাতে ধুনীয়া ধুনীয়া ছোৱালী দেৱিকাহঁত আছে পূজা আছে ছায়া আছে ৰ'জ আছে গতিকে অষ্ট্ৰিয়ানা আছে খুব ধুনীয়া এটি গীত হৈছে ফাৰ্নাজ আছে ৰুচিকা আছে গতিকে আপোনালোকে সদায় ইনষ্টাগ্ৰামত দেখি থকা চাই থকা গোটেই ধুনীয়া ধুনীয়া ছোৱালীকেইজনী আছে গাভৰুকেইজনী আছে গাভৰু বিহুত গতিকে চাব আৰু তেওঁলোকে কিটো কৰিছে গাভৰু বিহুটোত সেইটো আপোনালোকে ডেফিনেটলি চাব আৰু ভাল পাব বুলি মই আশা কৰিছোঁ গতিকে গাভৰু বিহু অতি সোনকালে আহিছে এই বহাগত আপোনালোকৰ ওচৰলৈ চাবলৈ নাপাহৰিব গাভৰু বিহু আৰু বৰ্ণালী বায়ো একদম আমাৰ লগত সমানে নাচিছে দেই আজি চেষ্টা কৰিছোঁ ধুনীয়াকৈ থেংক ইউ বাই বাই পেক আপ হৈ গ'ল শ্বুটিং দুখ লাগিছে পাপু পূজা পেক আপ হৈ গ'ল শ্বুটিং দুখ লাগিছে যাবাগে এতিয়া পাপু আন্ধাৰত ওলাই আছে মানে পোহৰটো এইফালৰ পৰা আহি আছে যে বহুত বেয়া শ্বুটিং পেক আপ হৈ গ'ল এতিয়া ৰাতি হ'ল আৰু যামগৈ আমি